ঢেৰ বস্তু দিছা নি মা মান ধনিয়া পুলি দুটামানহে লাগিব বৰ কাৰণে পচলা বনাইছে মাছ বইল ঢেৰ আইটেম ইমান বস্তু বনাব নালাগে নহয় কষ্ট কৰি আবত পেকিংটো কৰি লৈছে বৰ কাপোৰ সৰহকৈ আছে নিবলৈ সব ৰেডি আছে বাৰু পেকিং ডান এইটো এতিয়া মই এক্সট্ৰা এটা বেগ হ'ল ইয়াতো বস্তু অলপ সোমালে ইয়াত টেবলেট চাৰ্জাৰ সেইখিনি নিনো তাৰপিছত ইয়াত কছমেটিক্সখিনি মোৰ ডকুমেণ্টছ তাৰপৰা ইয়াতে কাপোৰ চব হৈ গ'ল মেখেলা চাদৰ লৈছোঁ কুট চুট চব আনিছিল নহয় তেতিয়া ঠাণ্ডা আছিলে ইয়াতে লৈ লৈছোঁ চেণ্ডেলৰ পৰা আদি কৰি চব সেই ব'লা কাইলৈৰ পৰা এতিয়া তোমাৰ খৰচত খাম আৰু বনাইছে যে সেইটোকে ফটোমা কৈ আছে আৰু এইফালে দেখিছে মই যামগৈ বুলি মায়ে কিমানখিনি খানা বনাইছে জোঁৱায়েক আছে সেইটো এটা ৰিজন হয় বাৰু তথাপিতো আৰু মোৰ ফেভৰেট মাছৰ বইল পচলা গোটেইখিনি বনাইছে মনটো ইমান যে বেয়া লাগিছে কাৰণ খানা খোৱাৰ পাছতে যাবই লাগিব তথাপিতো মনটো ভাল হৈ আছে বাৰু বিহুত যিহেতু ঘৰলৈ যামেই মই এফালে চা ৰ দিম নহয় চুবলৈ চুব দিয়া যাবলৈ ওলালোঁ চব পেকিং অথনিয়ে ডান তথাপিতো আপোনাৰ চশমাযোৰ আৰু ঘড়ীটো থৈ লৈছিলোঁ লাষ্টত মাক বাচনকেইটা ধুই থৈ গৈ চব বেয়া লাগিছে যাওঁ আৰু আকৌ আপোনালোকক এপিৰিয়ড লগ পাম তো ঘৰৰ পৰা ওলালোঁ তাৰপৰা এতিয়া দিকিয়ে মই সদায় ঘৰৰ পৰা আহোঁতে মানে মনটো ইমান গধুৰ লাগে আৰু পেকিং চেকিং কৰা হয় ৰাতি কালি মোৰ হোৱা দেৰি তাৰপিছত অহা আগদিনাখন চাবচোন টোপনিটো নধৰে মনটো বেয়া লাগে কাৰণে সেইখিনিতো ৰেডি কৰি থোৱাই আছিলে ডাইৰেক্ট ভৰাইছোঁ বাৰু বাকী আপোনাৰ চেণ্ডেল চেম্পু য'ত ত'ত সেইখিনিতো বাথৰুমত থাকে আকৌ তাৰপৰা অনা তাৰপৰা আকৌ মায়ে কিবাকিবি এক্সট্ৰাকৈ দিয়া মেখেলা চাদৰ মাৰ পৰা অনা সেইখন লিংলাং কৰোঁতে পটাপট কৰিছোঁ মায়ে ভাত বহালৈকে তাৰপৰা আপোনাৰ ওপৰ তল বুলিও নহয় মানে ওলোৱা সোমোৱাবোৰ কৰি আছোঁ না দৌৰি তাৰপিছত মানে আৰু বেছি মানে আপোনাৰ টায়াৰ্ড টাইপ ফিল হ'ল তাৰপৰা এতিয়া খানাটো খাই দিলোঁ নাই এতিয়া বেয়া টোপনি ধৰিছে মোৰ চ' সেইটো কাৰণে ভাবিছোঁ নাই আইচক্ৰীম এটা খাই দিলে অকণমান ফ্ৰেছ লাগিব তো সেয়াই আৰু থেংক ইউ ইমান গাল আনিছা মই একেবাৰে শকত হৈ যাওঁ নেকি সেইখিনি খাই খাম বুলি ক'লোঁ ককাইদেৱে আনিছে চাওকচোন মানে ডিকি দাদাই আমাৰ আনিছে চাওক বাতিটো বাৰু একো নাই গলিলেও এই কোনটো গলিলে কি হ'ব এইটোতো আপোনাৰ পেকেটটো এইটোতো খাবই লাগিব মাষ্ট বি চ' খাই লওঁ পটাপট আৰু এইফালে মই আইচক্ৰীম খাই আছোঁ ডিকি মই ঘৰৰ পৰা আহিলে আইচক্ৰীম ৰংগচালিত কিনি দিয়াটো মেণ্ডেটৰী হৈ গ'ল আৰু মানে গম পাইছে আজি 3 বছৰৰ পৰা আইচক্ৰীম এনেকুৱা এটা বস্তু আৰু এনেও মিঠা খালে চাবচোন মুডটো আপলিফ্ট কৰে ন আইচক্ৰীম খাই দিলে মনটো মোৰ মানে বেলেগ হৈ যায় অকণমান ভাল হৈ যায় আৰু নহ'লেতো ইমান দেৰি মই কান্দি মেলি অৱস্থা বেয়া কৰি দিলোঁ দুনিয়াৰ আমি যোৰহাট আহি পালোহি আৰু এতিয়া বাজিছে 5:34 আমি 5:20 মানত ঘৰে পালোগৈহেঁতেন আমাৰ ডিকিয়ে ক'লে বোলে চহমলৈ যাওঁ তাৰ টি চাৰ্ট অলপমান দৰকাৰ হৈ আছিলে মিন্ট্ৰাত যিহেতু এতিয়া ডিছকাউণ্ট দি আছে মই অৰ্ডাৰ কৰি আছোঁ নিজলৈ তাৰপিছত তাৰ আকৌ কি হয় আপোনাৰ একদিন তালৈ ইমান চোৱা হোৱা নাই কেইটামান দি থৈছোঁ বাৰু তাৰপৰা সি ক'লে মই চাই থৈছোঁ তথাপিতো বোলে চহমত যদি পাই যাওঁ লৈ ল'ম বোলা তো ভালেই পালোঁ আৰু ঘৰলৈ যোৱাৰ আগতে অকণমান কিবাকিবি বজাৰটো কৰি ল'ব পাৰিম চ' এতিয়া আমি গৈ আছোঁ গাড়ী পাৰ্ক কৰি ল'লে ব'ল আজি মেনৰতে খাই বৈ মই বনাব মেলিব নালাগে ব'লা তো গৈ লৈছোঁ পটাপট তাৰ বস্তুকেইটা চাই মেলি লওঁ 6টালৈকে ঘৰ গৈ পালেগৈ তেতিয়া অকণমান ৰেষ্ট কৰিবলৈ পাম নহ'লে মই ৰেষ্টে নাপাম পচন্দ হৈছে যেন তেনে মই পচন্দ কৰি দিয়া হোৱাইট এটা লৈছেগৈ আৰু এইটো ৰ'ব আৰু চাই আছে ফিটি হাতখন ভাল লাগিছে মোৰ নেকি পূজা কেনেকুৱা ট্ৰলি এটাকে দিব পাৰিলেহেঁতেন চোৱা এনেকৈ পিংক কালাৰ এটা এতিয়া আমি ছোৱালী ছেকশ্যন আহিছোঁ ওলা চলো থেংক ইউ পালোহি আৰু সি দৌৰি আহিছে মোৰ মাতটো শুনি আহি প্ৰথম দেখিছোঁ আমাৰ গ্ৰিলখন চেঞ্জ হ'ল এখন সেইফালে কোৱা পালি ৰখি আছে এনেকৈ কৈছিলোঁ নহয় মই পাৰ্চেল ঘৰত চাব কিমানখিনি আছে বুলি দেখিছে ৰ'ব মই দেখাইছোঁ 1 2 3 4টা আৰু আছে ভিতৰত টিকেট হোৱা তাৰপিছত এইফালে বস্তুবোৰ সামৰিছোঁ এইটো এটা জোপা ধুনীয়াকৈ মই উলিয়াই দিলোঁ আৰু প্লেট আনিছিলোঁ ন প্লেটৰ ওপৰতে থৈছোঁ ধুনীয়াকৈ আপোনালোকক কৈছিলোঁ ন ৰুমতো আৰু আছে বুলি এয়া দেখিছে আৰু এতিয়া এইখিনি বাহিৰৰ পৰা অনাখিনি আজিয়ে আহিছে আপোনাৰ মোৰ
চাৰিটা একেলগে চাৰিটা মানে এনেকুৱা চাৰিটা এইটো আজি আহিছে নেকি মেবি তাৰপিছত এইখিনি আগত অহাখিনি অৰ্ডাৰ কৰা বেছি দিন হোৱা নাছিলে মই আপোনাৰ 2 তাৰিখ নে 1 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছেহে আৰু আজি হৈছে 9 তাৰিখ মেবি মই 3 বা 4 তাৰিখ মানেহে দিছিলোঁ অৰ্ডাৰ গম পাই নে মই কাৰণে ভবাই নাই মই সোনকালে আহিব বুলি পাছতে দেখাম এতিয়া সামৰি লওঁ বস্তুবোৰ আজিয়ে গোটেই সোপা নুলিয়াওঁ আৰু অলপ অলপকৈ যিখিনি বেছিক সেইখিনি উলিয়াই মেলি লওঁ কাৰণ নহ'লে গোটেইগাল উলিয়াবলৈ গ'লে আকৌ ভাগৰ লাগিব মোৰ আকৌ ৰাতি বনাবলৈও আছে এতিয়াৰ পৰা আকৌ বনোৱা ষ্টাৰ্ট নহয় এনেকুৱা মন যায় যে আমাৰ মাৰ ঘৰটো যদি পিছফালৰ ঘৰটোৱে হ'লহেঁতেন কিমান সুবিধা হ'লহেঁতেন ন তেতিয়া দেখিয়ে থাকিলেহেঁতেন টেনশ্যন নাই লাগিলে কম দিনৰ কাৰণে থাকিবলৈ যাওঁ কিন্তু ডেইলি বেচিছত দেখিম ডেইলি বেচিছত ইভিনিং টাইম যাব পাৰিম মিছ কৰিছোঁ ৰুমটোত বস্তু চব কিমান গাল আছে এফালে ডিকি তাৰ পৰা অহা ট্ৰলি খোলাই নাই এতিয়ালৈকে তাৰপিছত এতিয়া কি কি কিনিলোঁ দেখাইছোঁ চানা দুটা লৈছিলোঁ তাৰপিছত চানা দুটা এটা ভুজিয়া এটা এইটো মই বিৰাট ভাল পাওঁ দেই পকোৰা টাইপটো তাৰপৰা এফালে ডিকিয়ে টি চাৰ্ট ল'লে আণ্ডাৰৱেৰ তো সেনেকুৱাখিনি ল'লে মোৰ টি চাৰ্টটো যিটো মোৰ চবতছে বেছি ভাল লাগিছিলে এইটো মই ডিকিক কৈছিলোঁ তুমি এনেকুৱা টাইপৰ এটা লৈছিলা নেকি সেইদিনাখন ৰাগাপাও সি লৈছিলে তো ডিটটো ছেম নহয় এতিয়া চালোঁ দুইটা তাৰপিছত এতিয়া এটা ঘূৰাই দিব লাগিব এইটো ৰাগাৰটো চব ডিটটো ছেম এবাৰ পাৰফিউম হৈ যাব গম পায়নে স্মেলটো বিৰাট মজা লাগিছে তাৰপিছত মাৰিয়ে আহিছোঁ আৰু অলৰেডি মই আকৌ আপোনাৰ আৰু এটা পাৰফিউম অৰ্ডাৰ কৰিছিলোঁ ফাষ্টেকৰ আপোনাৰ বেলেগ ভাল লাগিছিলে এবাৰ ঘড়ী দোকানখন যাওঁতে তাত দিছিলে মানে দেখাইছিলে ডেমো তাৰ পৰা অনলাইন চালোঁ অনলাইন চব আউট অফ ষ্টক তাৰ পৰা আকৌ দোকানখনলৈ গ'লোঁ কিনিবলৈ দোকানখনটো তেতিয়া নাইকিয়া হৈ গ'ল তাৰপিছত এতিয়া সেইদিনাখন চাওঁতে আহি গ'ল আকৌ চ' সেই তাৰ এটা অৰ্ডাৰ কৰিছিলোঁ সেইটোৱে আহি পালেহি এইটো আৰু লগতে আকৌ আজি পাৰফিউম এটাও কিনা হৈ গ'ল মই এতিয়াহে দেখিছোঁ মইতো ল'ৰাৰ বুলি আহিছিলোঁ এতিয়া দেখিছোঁ ছোৱালীৰ হয় ফৰ হাৰ লিখা আছে চ' থাকক ভালেই লাগিছে স্মেলটো তো আছিলে খালি টি চাৰ্ট আহি ঘূৰাবগৈ লাগিব আৰু সেইটোৱে এতিয়া বাকী এইখিনি সেইদিনাখন কাষ্টাৰ্ড বনাইছিলোঁ আমাৰ ঘৰত বনোৱা মানে মায়ে নবনায় যে মায়ে ক'লে লৈয়ে যায় এবাৰহে বনাইছিলোঁ তাৰপৰা এইখিনি গল্ডেন স্পুন এইটো বেগতে আছিলে যে সেইটোৱে আৰু তাৰপৰা চাওক ডিকি বস্তু দেখিছে তাৰ ট্ৰলিও এনেকৈ আছে এখন সামৰিবলৈ আছে চৈ মেলি চাহ আনিলোঁ ডিকিয়ে খালে মই খোৱাই নাই মুখ হাতকেইটা ধুলোঁ তাৰপিছত পাৰফিউমটো চাওঁ চাওঁ লাগি আছে নহয় বহুত হেঁপাহত আছিলে যে এইটো ফাষ্টেকৰ প্ৰিয়াৰ লগত অকণমান কথা পাতিলোঁ ফোনত এফালে পাৰ্চেলখিনি খুলিলোঁ মোৰ তাৰপিছত এটা দেখিছোঁ আপোনাৰ ড্ৰেছ এটা দিছিলোঁ তাৰ জেগাত মানে চাৰ্ট এটা আহিছে সেইটো আকৌ আপোনাৰ মানে ৰিটাৰ্ণ কৰিবলৈ আজিকালি যদি বেলেগ একেবাৰে মানে বেলেগ আহে তেতিয়া আপোনাৰ ফটো ক্লিক কৰি মেলি দিব লাগে ন সেইখিনিকে কৰিলোঁ মেলিলোঁ মানে ৰুমটো অলপমান যিমানখিনি পাৰোঁ সিমানখিনি আৰু বস্তুবোৰ তেনেকৈ আছে খালি ধৰক খোজকাঢ়িলা জেগাটো উলিয়াই পাৰ্চেলখিনি এক্সট্ৰা কৰি তেনেকৈ কৰিলোঁ পাৰফিউমটো খালি লগালগ চালোঁ দেই এইটো চাবলৈ মনটো আছিলে নহয় কাৰণে শিৱৰাতিপুৱা ক্লাটছ আৰু ইয়েৰিংছ আনিছিলোঁ যে দি থৈ আহোঁগৈ আপোনালোকক এনেকৈ দেখাই দিছোঁ আৰু এয়া ইয়েৰিংছ আনিছিলোঁ ইয়েৰিংছ আৰু ক্লাটছ দি থৈ আহোঁগৈ আৰু সৰু মাছখিনি পাপায়ে ফ্ৰাই কৰিছে আমি ফ্ৰাই কৰিলে ন অকণমান গুৰি গুৰি হৈ যায় সেইটো কাৰণে পাপায়ে কৰি দিছে আৰু এফালে মাও লাগি গৈছে ভাতটো আমাৰ মায়ে যিহেতু পাতে মাহঁত ওলাই লওক কিটচেনৰ পৰা তাৰপিছত মই চব্জিত লাগি যাম আৰু উলিয়াই থৈছোঁ ফ্ৰিজৰ পৰা নহ'লে ইমান ঠাণ্ডা হৈ থাকে আৰু এইফালে প্লাবিতাক গিফ্ট দিলোঁ সেইটো বহাই দিলে আপুনি ফোন ভালকৈ শুনি নাপায় বহু দিনৰ মূৰত ঘৰৰ পৰা আহিছোঁ যে পাকঘৰটো একদম বেলেগ বেলেগ লাগি গৈছেগৈ বনাবলৈ লওঁতে এইকেইদিন তাত বনাইছিলোঁ যে তেনেকুৱা হয়ে ইয়াৰ পৰা তাত গৈও খেলেং মেলেং হয় তাৰ পৰা ইয়াত আহি এনেকুৱা হয় তাৰপিছত এইফালে চব্জি কাটোতে টেবলেটত ৰডিছখন লগাই লৈছোঁ মই যিহেতু চাই বিৰাট ভাল পাওঁ ৰডিছ এইফালে মই চাই আছিলোঁ গেম চেঞ্জাৰ ইমান চাবলৈ মন আছিলে চ' অলপমান চালোঁ চোৱাৰ পাছত এতিয়া 11টা বাজিব হ'ল খানা পটকছে খাই মেলি বাচনকেইটা ধুই তাৰপৰা আকৌ আজৰি হৈ চাব লাগিব এভৰিৱান আজি ৰাতিপুৱাৰ পৰা ভিডিঅ' তেনেকৈ বনোৱা হোৱাই নাই মই আপোনালোকক কৈছিলোঁ ন অহাৰ পিছত দুদিনমান মই এডজাষ্ট হ'বলৈ লাগে বুলি চ' আজি ৰাতিপুৱাৰ পৰা যিমানেই নহওক দিয়কচোন মনটো অলপ ডাউন হৈ আছে চ' সেইটো কাৰণে মানে ঘৰৰ পৰা আহিছোঁ কাৰণে আৰু তো সেইটো কাৰণে ভিডিঅ' বনোৱা নাই তেনেকৈ তাৰপিছত এইকেইদিন মানে ইমান ভাগৰ লগা টাইপ ফিল হৈছে আজিও লাগিছে এতিয়া মানে ভাবিছোঁ সোনকালে কাম বনখিনি কৰি অকণমান শুম আৰু তো সেইটো কাৰণে ভিডিঅ' বনোৱা হোৱা নাই ৰাতিপুৱা ব্ৰেকফাষ্টত আজি আমি মুড়ি তেনেকৈয়ে খালোঁ তাৰপিছত লাঞ্চত চিকেন বনোৱা হ'ল তাৰপিছত চব্জি দালি চাটনি সেয়াই তাৰপিছত এতিয়া এয়া কোকো আছে কোকোলৈ খানা লৈ আহিছোঁ মাংস ভাত তাক দি লওঁ ভাত বনাওঁতে আপোনালোকক অকণমান দেখালোঁ আৰু বনাওঁতে একো নাই দেখোঁ আৰু ইমান মানে হেভি ৰেচিপিও নহয় তেনেকুৱা
তাৰ পৰা এতিয়া বোলো এতিয়া পৰা অকণ আপোনালোকক দেখাই থ'ম আৰু এতিয়া মোক গোটেই পেকিংখিনি খুলিবলৈ আছে ভাবকচোন এতিয়াহে বেণ্ড বাজিব মোৰ ৰ'ব দেখাম আপোনালোকক ৰাতিপুৱা দিলোঁ এতিয়া দুপৰীয়া দি দিলে আবেলিলৈকে টেনশ্যনটো নাথাকে আৰু আচলতে কোকক খানা দিলোঁ আপোনালোকক দেখাবলৈ আকৌ এখন হাতত থালখনে আছিলে যে সেইকাৰণে মোবাইলটো ইয়াতে থৈ গ'লোঁ ডিকিৰ বাইকৰ ওপৰতে মই 3টা বজাৰ পৰা পেকিং সামৰিছোঁ এতিয়া 4:30 হৈ গ'ল 5টা বাজিব হ'ল প্ৰথমতে কছমেটিক্সখিনি সামৰিবলৈ জেগাটো আকৌ একেবাৰে চাফা কৰি ল'লোঁ উলিয়াওঁতে তাৰপিছত কাপোৰখিনি ভৰাবলৈ উলিয়ালোঁ ট্ৰলি কাপোৰ উলিওৱাই নাই বাকীখিনি উলিয়াওঁতে দেখিলোঁ মোৰ জেগাবোৰ মানে কি হৈছে ৱাৰ্ড্ৰপটোত অলৰেডি কাপোৰ বহুত ভৰ্তি হৈ গ'ল তাৰ পৰা কাপোৰখিনি গোটেইখিনি লৈ আহিলোঁ মই চ' আকৌ দেখিছোঁ জেগাই নাই আকৌ সেইখিনি উলিওৱাৰ আগত আকৌ নতুনো মই অলম'ষ্ট 11টামান ড্ৰেছ অৰ্ডাৰ কৰিলোঁ তো সেইখিনিও আহিলে ৰাখিবলৈকে জেগা নাই যে এতিয়া ৰাখিবলৈ আকৌ গোটেই কাপোৰগাল তলত উলিয়াইছোঁ এতিয়া আকৌ জাপি জাপি জেগা উলিয়াব লাগিব তাতে আকৌ এইমাত্ৰ পাৰ্চেল এটা আহিলে মই লাভি আপোনাৰ বেগ এটা দিছিলোঁ স্লিং বেগ এটা ডাঙৰ এটা আপোনালোকক দেখাইছিলোঁৱে নহয় সেইটো ল'লোঁ সেইটো খালি অলপ বেছি ডাঙৰ হ'ল ট্ৰেভেল কৰিবলৈ ভাল আৰু তেতিয়া দৰকাৰ হ'ব কিন্তু নৰ্মেলি অকণমান সৰুটো লাগে যে এটা অৰ্ডাৰ কৰি দিছোঁ বাকী যিকেইটা আছে বেছি সৰু বস্তু কিবা এটাও নোসোমাই আৰু এইটো বেছি ডাঙৰ হৈ গৈছে কিন্তু সেইটো বৰ কামৰ হয় তাত বটলৰ পৰা আদি কৰি চব সোমাই যায় বাৰু খালি ৰেগুলাৰ লাইফত ইমান ইউজ নহ'ব যে সেইটো কাৰণে আকৌ এনেকুৱা এটা অৰ্ডাৰ কৰিছোঁ দেখাম বাৰু ৰ'ব এতিয়া আপোনাক কাপোৰবোৰ দেখাওঁগৈ কাপোৰ চব দম হৈ আছে গোটেইগাল পেলাই থৈছোঁ এতিয়া গোটেইগাল কুৰ্তি তাৰপিছত আপোনাৰ চেলৱাৰ ছেট এই গোটেই সোপা ড্ৰেছ হয় আৰু এইফালৰ ড্ৰেছ আছে সেইখিনি গোটেই এইটো ছেট কৰিলোঁ এতিয়া এইটো কৰিব লাগিব এইফালে লগাই লৈছোঁ চিৰিয়েল এখন তাৰপৰা এইটো বেগটো এনেকৈ দেখাই দিছোঁ অকণমানকৈ আপোনালোকক এইটো কালাৰটো মানে মোৰ আপোনাৰ কাম কৰি আজৰি হওঁতে 6:30 হ'ব হ'লহি নহয় মানে অলম'ষ্ট আপোনাৰ 2 ঘণ্টা লাগি গ'ল আজি গোটেই আলমাৰী কাপোৰখিনিও জাপিলোঁ যে তাৰপৰা এনেকুৱা ভাগৰ লাগিলে শুই গ'লোঁ মই ক'ব নোৱাৰোঁ তাৰপিছত ডিকি আহিলে তাৰপৰা তাৰ কেইটামান বজাৰ কৰিবলগীয়া আছিলে কৰিলেগৈ তাৰপৰা আকৌ কিবা এটা থাকি আহিলে আকৌ কিবা আনিবলৈ গৈছে বোলো কেঁচা চানাকে লৈ আহিবাচোন তাৰপৰা এতিয়া সি অহা নাই এতিয়ালৈকে বোলো অকণমান লাল চাহ একাপকে খাইতো আজি মাথাটোও বৰ টনটনাই গৈছেগৈ মানে ইমান টোপনি ধৰিছিলে মই নুশুই পিনি বোলো কামখিনি কৰি লওঁ 5টালৈকে হৈ যাব এই 6:30 বাজিলেগৈ ক'ত 5টাত হ'লগৈ আৰু তাৰপৰা শুলোঁ আৰু কি যে হাফ পেণ্ট কিবা কিবি লৈ মেলি আহিছে হ'ব দিয়ক আৰু এইকেইদিন মনটোতে অকণমান ভাল লাগিছে অকণমান এইকেইদিন টেনশ্যনো চলি আছিলে যেনিবা এতিয়া ভাল পাইছে চব তাৰপৰা এতিয়া চাহকাপ খাই লৈ সি খালে বাৰু মই নিজেহে খাই ল'লে খাই যাব এতিয়া কেঁচা চানা আনি দিলে কেঁচা চানা আছে অকণমান টাইম টিভি চাই লওঁ তাৰপৰা লোকেল চিকেন আনিছে বনাবলৈ যাম আৰু আপোনালোকক দেখামগৈ সি কি কৰিছে ধুই মেলি দিছে এতিয়া পিঁয়াজখিনি ভাজি হলত আদা নহৰু পেষ্টটো দি দিলোঁ একদম চিম্পলকৈ বনাইছোঁ আৰু পেষ্টটো দিছোঁ তাৰপিছত বিলাহীখিনি দি নিমখ আৰু হালধি দিলোঁ এতিয়ালৈকে মছলা দিয়াই নাই মছলা দিমহে মছলাত আপোনাৰ জিৰা গুড়ি তাৰপিছত ধনিয়া গুড়ি অকণমান তাৰপিছত জালুকটো সৰহকৈ দিম আৰু বিলাহী নিদিয়াকৈ বনালে ভাল লাগে খালি বিলাহীটো দি দিছোঁ আৰু জলকীয়া মই আপোনাৰ আদা নহৰুৰ লগতে 2টা দিছোঁ আৰু এটা গোটাকৈ দি দিছোঁ ইফালে মছলা দিলোঁ জিৰা গুড়ি দিছোঁ জালুকৰ গুড়ি ধনিয়া গুড়ি অকণমান ইফালে মোৰ চিকেনটো অলম'ষ্ট আধা ঘণ্টা ভাজিলোঁ ধুনীয়াকৈ তাৰপিছত এতিয়া পানী অলপমান দি দিছোঁ আৰু এতিয়া উতলাম হৈ গ'ল অলৰেডি সিজিলেই বাৰু এফালে মাহঁতে টিভি চাই আছে ৰাতিপুৱা সদায় নাম চাই আৰু আজি বতৰটো এনেকুৱা বেয়া দেখিছেনে বৰষুণ দিছে ৰাতিপুৱা বৰষুণ দিছে এফালে ডিকি ডিউটি যাব অফিচ তো মই ৰেডি কৰিলোঁ ব্ৰেকফাষ্ট আজি ব্ৰেকফাষ্টত মানে কালি সোনকালে যাম বুলি কৈছিলে সেইটো কাৰণে মই ব্ৰেড লৈ আহিবলৈ গৈছিলোঁ তো ব্ৰেডকে সেইটো কাৰণে গৰম কৰি দিলোঁ তাৰপৰা এতিয়া আহিব আৰু চাহটো গৰম কৰি ৰেডি কৰি থৈ দিছোঁ একেবাৰে বেছি গৰম হ'লে খাবলৈ বেয়া পায় আৰু বতৰ দেখিছে ক'লা এফালে বৰষুণ চাওক পূৰা বতৰৰ অৱস্থা আৰু এইফালে মোৰ ফুল বৰ ধুনীয়াকৈ ফুলি আছে খালি ফুলখিনি দেই এইজোপা যে বৰ ধুনীয়া লাগিছে এতিয়া ফুলিছে
একেবাৰে এইটো চাইডে বহুত ৰ'দ পৰে যে এইটো কাৰণে এইটো চাইডে ৰাখিছোঁ ৰাতিপুৱা বহুত দিনৰ মূৰত মানে আফটাৰ কি বুলি ক'ম 20 দিনমানৰ মূৰত চাগে ব্লগ ষ্টাৰ্ট কৰিছোঁ 20 দিন নহয় মানে 10 দিনমানৰ পাছত 10-12 দিনৰ পাছত কমপ্লিটকৈ মানে মৰ্ণিঙৰ পৰা এনেকৈ ষ্টাৰ্ট কৰিছোঁ আজি উঠাটো অকণমান লাহেকৈ উঠিলোঁ যিহেতু বৰষুণ দি আছে ঠাণ্ডাও হয় উঠি গাটো তিয়াই ল'লোঁ তাৰপিছত ব্ৰেড আনি থোৱা আছিলে ন ব্ৰেড গৰম কৰিলোঁ ডিম বনাই দিলোঁ তাৰপিছত এতিয়া চাই লওঁ বোলো ককাইদেউ আহিছে নাই আমাৰ দাদা তাৰপৰা সেইটোৱে আৰু এইফালে ভইচটো দেখিছে কেনেকুৱা হৈ আছে শুই উঠি অহা মানুহৰ নিচিনা আৰু এইফালে বতৰটো এনেকুৱা হ'লে কাম চাম কৰিবলৈ মনে নাযায়ো তাৰপৰা আৰু বাকী কিনো আৰু দেমাহঁতে নাম চাই আছে তাৰপিছত বাৰীলৈ যাব আজি বুধবাৰ আছে মা নামঘৰলৈ যাব চাগে মই নামঘৰলৈ যাম বুলি ভাবি থৈছোঁ বতৰটো চাই অৱস্থাটো যিটো হৈছে কেনেকৈনো যাব তাকে ভাবিছোঁ বৰষুণটো এনে যাব লাগিব ডিকিক দিলোঁ সি খাই উঠিলে এতিয়া মোৰ গ্ৰীণ টিটো খাই লওঁগৈ হৈ গৈছে তলত দিবলৈ যাওঁ ডিকিক থ'বলৈ আহোঁতে ককৌ বহি আছে সেইকাৰণে ককৌ খানাটো লৈ আহিছোঁ সেইফালে মই ৰেডি হৈ গ'লোঁ মোৰ ৰেডি হওঁতে অকণমান দেৰি হৈ গ'ল মা ওলাই গ'ল মা নামঘৰলৈ অলৰেডি গ'লেই মানে 15 মিনিটমান হ'ল মই মা ওলাওঁতে গম পাওঁ মই আকৌ লেট্ৰিন লাগিলে চ' সেইটো কাৰণে আৰামছে ওলালোঁ আৰু চ' এয়া ৰেডি হৈ গ'লোঁ এতিয়া নামঘৰৰ পৰা আহোঁ আপোনালোকক দেখাম তাৰপিছতে ব্ৰেকফাষ্ট কৰিম আৰু বাকী মুনু বাইদেৱে আজি ৰুম মুচিব মোৰ ৰুমটো মই খুলি থোৱা আছে আকৌ দেই মুচি ল'ব মই বুজা নাই সোমাইছিলোঁ নহয় প্ৰভু সকলোৰে যাতে ভালে হয় আৰু তাকে কামনা কৰিলোঁ তাৰপিছত মোৰ চ' ধুনীয়াকৈ সেৱা কৰিলোঁ আশীৰ্বাদো দিলে মা ভিতৰতে আছিলে মাৰ লগতো কথা পাতি আহি গ'লোঁ আৰু তেওঁ খানা বনাব আছে সেইটো কাৰণে নামত বহা নাই নামত বহিবলৈ কৈছিলে মই কৈছোঁ নাই ভাদ মাহত আহি যাম বোলে এইবাৰ নামঘৰৰ পৰা আহি পাই গ'লোহি আমাৰ ঘৰৰ পৰা তেনেই ওচৰতে তাৰ ঘৰলৈ আহিছোঁ একেবাৰে বোলো সেৱাটো কৰি যাওঁ আৰু কৃষ্ণ প্ৰভু ধুনীয়াকৈ ৰাখে মাও আহি লয় তাৰপাছতে আহোঁ আৰু মই গোঁসাই ঘৰটো সেৱা কৰি ল'লোঁ এতিয়া মুনু বাইদেউ মই কিবা এটা খাই লওঁ বাইদেউৰ হৈ গ'ল কাম তো বাইদেউকো দি লওঁ তাৰপিছত আৰু খানাত লাগি যাম প্লাবিতা এইফালে দালি চালি পাতিছে মই চব্জি কি কাটিব লাগে সেইখিনি কাটি মেলি পটককৈ বনাই দিম বেছি দেৰি হোৱা নাই 12:30 হৈছেহে এনেও আমি 2টাতে খানা খাওঁ চ' 2টালৈকে আৰামছে হৈ যাব তো সেয়াই আৰু এতিয়া ব্ৰেকফাষ্টটো দি লওঁগৈ আৰু এইফালে কাপোৰযোৰ সলাই মই লগালগ বনাবলৈ আহি গ'লোঁ নহ'লে আপোনাৰ দেৰি হৈ যাব আকৌ মুখ হাত ধুলে এলাহো লাগি যাব যে আৰু এইফালে মই টেবলেটতে নেটফ্লিক্সত মুভি এখন লগাই লৈছোঁ আৰু চব্জি কটাত লাগি গৈছোঁ অকলে অকলে কাম কৰিলে তেনেকৈ লগাই ল'লে কি হয় আপোনাৰ কামখিনি কৰিও ভাল লাগে সোনকালে হৈ যোৱা নিচিনাও লাগে চ' সেইটো কাৰণে পটাপট কৰি আছোঁ কামখিনি হেল্ল' সেই জাষ্ট খালোঁ খাই বৈ উঠি বাচনকেইটা ধুলোঁ ধুই মেলি সেইফালে মা যিহেতু নামঘৰৰ পৰা অহাই নাই মালৈ খানা বাঢ়ি থৈছোঁ আজি মাহঁতৰ নাম লোৱা দেৰি আকৌ মই যাওঁতে তেতিয়া শৰাই সজোৱাই নাই মানে তাৰপিছত শৰাই সজাব নাম গাব তেনেকুৱা আচলতে আজি বতৰটো একদম বেয়া ৰাতিপুৱাৰ পৰা বৰষুণ সেইটো কাৰণে মানুহবোৰো চাগে অহাটো অকণমান দেৰি হ'ল আৰু চ' মাৰ এইফালে খানা বাঢ়ি পিনি ঢাকি থোৱা আছে তাৰপৰা এইফালে ৰিকি আৰু ডিকি দুইটাৰ কাৰণে চব্জি তব্জি চব ঢাকি মেলি বাঢ়ি থৈ দিছোঁ ডিকিয়ে ভাত খামহি বুলি ক'লে আজি দেৰি হ'লেও অকণমান খামহি বুলি ক'লে তো মই বোলো এতিয়া বাঢ়ি দিলে আকৌ ভাতটো ঠাণ্ডা হৈ যাব তাতে বতৰো চেঁচা সেইকাৰণে নাই বোলো সি আহি লওক তো এতিয়া অকণমান নিজৰ কাম কৰি অকণমান ৰৈ মেলি লওঁগৈ মুখটো ধুই মেলি লওঁ তাৰপিছত অকণমান ৰেষ্ট কৰিব লাগিব এইফালে দুইটাৰ কাৰণে এনেকৈ থোৱা আছে এয়া বেঙেনা চব্জি এয়া কচু দি মাছৰ মাথা তাৰপিছত এইফালে ফুলকবি চব্জি অলপ টাইম ধুনীয়া ৰেষ্ট কৰি ল'লোঁ এতিয়া চাহকাপ তাক দি লওঁ তাৰপিছত দুইটা অকণমান ওলাই যাওঁ টাউনত অকণমান খোজকাঢ়ি আহোঁ বহুত দিন ওলাই যোৱা নাই নহয় পাপাকো চাহ দিলোঁ তাৰপিছত এতিয়া ডিকিলে মই অকল লাল চাহ অকণমান খাম আৰু তাৰে লৈ আহিছোঁ এইফালে ফুলখিনি ইমান ধুনীয়াকৈ হৈ আছে চাওক দেখিয়ে মনটো ভাল লাগিছে মই ৰেডি হৈ গ'লোঁ কোটটোকে পিন্ধি লৈছোঁ বাহিৰত আজি যিহেতু ঠাণ্ডা আৰু মোৰ নতুন বেগটো লৈ লৈছোঁ আজি ডিকে কৈছে ক'ত যাবা মই বোলো এতিয়া গৈ ক'ৰবাত খাবলৈতো সময় নহ'ব আৰু মনো যোৱা নাই চাই লওঁ যদি কিবা মন যায় তেনেকৈ খাম আৰু খালি বোলো অকণমান খোজকাঢ়ি ওলাই যাওঁ চিলাবলৈ দিবলগীয়া ব্লাউজ কেইবাটাও আছিলে খালি আজি নিদিওঁ বেলেগ এদিনাখনকৈ দিম আৰামছে তাৰপিছত কাপোৰ আকৌ কিনিব লাগিব নহয় বিহু বুলি আৰু এবাৰ মই অকণমান সোনকালেই কিনিম নহ'লে কি হয় আপোনাৰ বিহু টাইমত কাপোৰৰ কালেকশ্যনছ কমিয়ে যায়গৈ বিহু হওঁতে চ' আগতে অলপ ল'ম মাৰ্চৰ লাষ্টৰ ফালে
তো সেই তেতিয়াই চিলাবলৈ দি দিম আৰু সেইটোৱে নৰ্মেল ভাল দামী আমি যে কিনো কোন খালা ল'লে হ'ল খলি ভালটো ল'লে হ'ল দেখিবলৈ ভাল লাগিছে খালি খেলিবলৈ মন নাই নহয় তুমি অকলে খেলিম বুলি কৈ দিয়া মোৰ লগত ঘৰ আহি পাই গ'লোঁ আহি পাই প্ৰথমতে মাহঁতক চানাটো দি ল'লোঁ কাৰণ ঘৰ আহি পাওঁতে 9টা বাজিবই হ'লহি মানে খোজকাঢ়ি আহিলোঁ যে চাবিৰদাৰ দোকানৰ ওচৰতে বাইকখন ৰাখি একদম আপোনাৰ দাচেন ক'লৈকে গ'লোঁ তাৰপৰা ঘূৰি আহিছোঁ তাৰপৰা খলি ল'লোঁ সেই আপোনাৰ পেকেটকেইটা দেখাইছিলোঁ যে আপোনাৰ ইমান ল'বলৈ মন আছিলে খালি তাত বহুতখিনি খলি আছে মানে আমাৰতো খেলা মানুহে নাই মই ডিকিক অলপমান লগাওঁ সি লগাই তাৰপিছত মণিবাহঁতকে যি লগাওঁ তো সেইটো কাৰণে বোলো সেইটো আপোনাৰ অৰ্গেনিকো আছিলে প্লাছ আপোনাৰ 7-8 পেকেটমান আছিলে 500 তো সেইটো হিচাপত ভাল পাইছোঁ তাৰপিছত অৰ্গেনিকৰে মই ছিংগলকৈ থকা তেনেকুৱা 3টা কালাৰ আনিলোঁ তাৰপৰা মাহঁতক চানাটো দি মাহঁতে খাইছে মোৰ তেতিয়ালৈকে লিপষ্টিকটো মুচি লওঁ লিপষ্টিকটো মুচি নল'লে কি হয় আকৌ পানী চানী খালে খাই থকা নিচিনা লাগে আৰু এইটো আপোনাৰ ট্ৰান্সফাৰ প্ৰুফ নহয় মানে কিন্তু যদি লগোৱা অলপ টাইম হৈ যায় তাৰপিছত কিন্তু গৈ নাথাকে কিন্তু লগাই যদি আপুনি কিবা খাই দিয়ে তেতিয়া গুচি যায়গৈ তো এতিয়া যোৱাটো নাই বাৰু তথাপিতো ভাতৰ কাৰি বনাবৰ কাৰণে ঘুগুনি বনাবৰ কাৰণে আলু কাটি ল'লোঁ পিঁয়াজ আদা নহৰু ৰেডি কৰি ল'লোঁ বিলাহী নিদিওঁ তেনেকেই বনাম কুকাৰতে বনাই দিম ডাইৰেক্ট আৰু পকৰীৰ কাৰণে এফালে মিক্সিত প্ৰসাদৰ লগতে মান ধনিয়া তাৰপিছত নহৰু দি ল'লোঁ তাৰপৰা এতিয়া কেঁচা জলকীয়া কেঁচা পিঁয়াজ সৰহকৈ দিছোঁ এতিয়া জিৰা পাউডাৰ অকণমান দিম দি ডাইৰেক্ট তেলত দি দিম আৰু হৈ যাব ৰেডি এইফালে পকৰী দি দিলোঁ ধুনীয়াকৈ তাৰপৰা এইখিনি আছে আৰু 2 বেটছ ধুনীয়াকৈ বনিব তাৰপৰা এইফালে তেল অলপমান দি দিছোঁ আৰু এইখিনি ধুনীয়াকৈ পিচি ল'লোঁ হাতেৰে আপোনাৰ কৰি ল'লে এইখিনি বেছি অকণমান পূৰা গুড়ি নহয় যে তেতিয়া খাবলৈ বেছি ভাল লাগে বিলাহী এইখিনি হ'ল আৰু দিছোঁ আৰু এভাগ দিলে হৈ যাব আৰু তাৰপৰা এইফালে প্ৰসাদ দি দিলোঁ আপোনাৰ মছলাত একো দিয়া নাই শুকান জলকীয়া এটা তেজপাত তেলত দিলোঁ তাৰপৰা পিঁয়াজ দিলোঁ আদা নহৰুখিনি দিলোঁ আৰু তাৰপৰা জালুকৰ গুড়ি অকণমান তাৰপৰা জিৰা আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আকৌ নেক্সট ভিডিঅ'ত লগ পাম দেই বাই বাই